অনুভৱৰ আলিংগন। সত্য কথাবোৰো দেখোন অসাধ্য হৈ পৰে মানি ল'বলৈ। ভাবিবলৈও য'ত থল নাথাকে, তাতেই আহি দেখা দিয়ে। পাকচক্ৰত যেতিয়াই সোমাই পৰে এবাৰ, অস্তিত্ব হেৰুৱাৰে উপক্ৰম হয়। মীমাংসা কৰিবলৈও অস্বীকাৰক, শিৰোমণি কৰি ল'লে যেতিয়া, কোনো সমাধান সম্ভৱ নে বাৰু? প্ৰকৃততে এনে হয়, নিয়ন্ত্ৰণৰ মাপকাঠি যেতিয়া দুৰ্বল হয়, তাৰেই অজুহাত সুযোগ লৈ নিৰ্বিবাদে আগন্তুক দিনত সিদ্ধান্ত লৈ পেলালোঁ নীৰৱতে ৰখাৰ অনুভৱৰ আলিংগনক।